আপুনি হয়তো যেতিয়া ইলেক্ট্ৰনিক্স আইটেমছ যেনে ধৰণৰ আপোনাৰ মোবাইল লেপটপ কম্পিউটাৰ এনেকুৱা ধৰণৰ যিবিলাক ইলেক্ট্ৰনিক্স আইটেম থাকে সেইবিলাক বস্তু আপোনালোকে কিনাৰ আগত আপোনালোকে ৰিচাৰ্চ কৰে বা ইউটিউবত হয়তো আপোনালোকে ভিডিঅ' চাই যে কম দামত ছেকেণ্ড হেণ্ড কেনেকৈ ল'ব পাৰে বা ক'ত পায় বেষ্ট অপশ্যন বা বেষ্ট কণ্ডিশ্যনত হয়তো আপোনালোকে যেতিয়া চেক কৰিব বা আপুনি ছেকেণ্ড হেণ্ড মোবাইল ফোন এটা ল'ম বুলি ভাবিছে আৰু আপোনালোকে ইউটিউবত বা ক'ৰবাত চাই থাকোঁতে আপোনালোকে গম পালে যে ইয়াত ৰিফাৰ্বিছ ৰিউজ আৰু ছেকেণ্ড হেণ্ড এই তিনিটা নামৰ ডিভাইচ চেল হৈ আছে আপোনালোকৰ লগত মই এতিয়া আলোচনা কৰিম যে ৰিফাৰ্বিছ ৰিউজ আৰু ছেকেণ্ড হেণ্ড ইয়াৰ ভিতৰত আপোনালোক কোনটো ল'ব লাগে আৰু তিনিটাৰ কাম কি বা তিনিটা কিয় বেলেগ বেলেগ সকলোবোৰ কথা এই ভিডিঅ'টোত মই যে আপোনালোকৰ লগত আলোচনা কৰিম আৰু আপোনালোক মই ক'ম কিয় আপোনালোকে ইয়াৰ ভিতৰত মাত্ৰ দুটা অপশ্যনহে বাছি ল'ব লাগে আৰু এটা অপশ্যন আপোনালোকে বাছি ল'ব নালাগে আৰু কোনটো অপশ্যন বাছি ল'লে আপোনালোকৰ আগত লগা আপোনালোকৰ প্ৰব্লেম আপোনালোকে ফেচ কৰিব লগা হ'ব পাৰে সকলোবোৰ কথা এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে সৰু চাই ৰিকুৱেষ্ট যদি আপোনালোকৰ মোৰ চেনেল নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব কাৰণ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'বিলাক অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলত পাব বলক বন্ধুসকল এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো চাওক বন্ধুসকল যেতিয়া আপোনালোকে ইলেক্ট্ৰনিক্স আইটেম বা কিছুমান বেলেগ ধৰণৰ বস্তু আপোনালোকে কিনিবলৈ মাৰ্কেটত যায় তেনেহ'লে আপোনালোকৰ আগত 4-5টামান অপশ্যন আহে 4টা ধৰি লৈছোঁ যেনেকৈ আপোনালোকৰ নতুন ছেকেণ্ড হেণ্ড ৰিফাৰ্বিছড ৰিউজ ইয়াৰে ভিতৰত আপোনালোকৰ নতুনটো জানে আপোনালোকৰ যে ডাইৰেক্ট শ্ব'ৰুমৰ পৰা বা ডাইৰেক্ট ষ্ট'ৰৰ পৰা আপোনালোকে বাই কৰাটো ডাইৰেক্ট নতুন নেক্সট হৈছে আপোনালোকৰ ছেকেণ্ড হেণ্ড আপোনালোকে কাৰোবাৰ পৰা কিনিছে বা আপোনালোকৰ এখন শ্ব'ৰুমৰ পৰা বা এখন ষ্ট'ৰৰ পৰা আপুনি এটা ডিভাইচ কিনিছে আৰু সেই ডিভাইচটো আগতে বেলেগৰ আছিল তেওঁ ইউজ কৰি কিনে বিক্ৰী কৰি থৈছে আৰু আপুনি সেই ডিভাইচটো আপোনালোকে বাই কৰি ইউজ কৰিছে সেইটো ডাইৰেক্ট হৈছে আপোনালোকৰ ছেকেণ্ড হেণ্ড নেক্সট আহিছে আপোনাৰ ৰিউজটো কি হৈছে যেতিয়া কোনো এটা বস্তু আপুনি ইউজ কৰি আছে আণ্ডাৰ ৱাৰেণ্টিত আছে বা ভাল কণ্ডিশ্যনত আছে আপুনি সেই ডিভাইচটো বা সেই বস্তুটো আপোনালোকৰ চলাই ভাল নলগা হৈছে আপুনি নতুন এটা বস্তু নতুন এটা প্ৰডাক্ট আপুনি বাই কৰিছে আৰু সেইটো আপোনালোকে জাষ্ট এক্সচেঞ্জ কৰিছে সেইটো হৈছে আপোনালোকৰ ৰিউজ এনেকুৱা সেইটো আপোনালোকৰ ৰিউজ মাৰ্কেটত আহিছে ৰিউজ বুলি বা ছেকেণ্ড হেণ্ড বুলি সেইটো চেল হয় যিটো আপোনাৰ ৰিফাৰ্বিছটো অলপমান বেলেগ হয় ইয়াতে কি হয় ধৰি লৈছোঁ মই এটা ডিভাইচ মই কিনি কেনে চলাই আছোঁ ধৰি লৈছোঁ iPhone 16 Pro Max এটা মই কিনি চলাই আছোঁ মাজতে আপডেট দি গ্ৰীণ লাইন ইছ্যু আহি গ'ল আৰু সেই গ্ৰীণ লাইন ইছ্যুটো আণ্ডাৰ ৱাৰেণ্টিত কভাৰ হৈছে কিন্তু গ্ৰীণ লাইন ইছ্যুটো ভাল নহ'ল ডিছপ্লে চেঞ্জ কৰিও ভাল নহ'ল মাদাৰবৰ্ডত ইছ্যু থকা বুলি ক'লে তেতিয়া কি কৰোঁ মাদাৰবৰ্ডৰ যিটো ইছ্যু আছে সেই ইছ্যুটো ছল্ভ কৰি মোক বেলেগ এটা সেই ডিভাইচটো নিদিয়ে মোক কি কৰিব বেলেগ এটা ডিভাইচ দিব আণ্ডাৰ ৱাৰেণ্টিত আছে সেই ডিভাইচটো কি কৰিব ৰিফাৰ্বিছ যিটো প্ৰচেছিং থাকে তাত গুচি যাব তাত কিছুমান বস্তু চেঞ্জ হ'ব কিছুমান বস্তু ৰিপেয়াৰ হৈ সেইটো আহিব আপোনালোকৰ ৰিফাৰ্বিছ চিষ্টেমত ৰিফাৰ্বিছ মাৰ্কেটত আহিব সেইটো হৈছে ৰিফাৰ্বিছ চিষ্টেম আৰু সেই চিষ্টেমৰ বস্তুবিলাক ল'ব নালাগে কিয় বেছিভাগ এনেকুৱা কি হয় কিছুমান বস্তু আণ্ডাৰ ৱাৰেণ্টিত নাথাকিলে ৰিফাৰ্বিছ যিটো মাৰ্কেটত আহে কিছুমান বস্তু ডুপ্লিকেট থাকে চেঞ্জ থাকে বা আপোনালোকৰ একদম লৱেষ্ট কোৱালিটিৰ বস্তু আপোনালোকে লগাই দিয়ে যেনেকৈ আপোনালোকৰ কিছুমান আইফোন হয়তো আপোনালোকে ইণ্টাৰনেটত বহু কিছুমান আইফোনৰে আপোনালোকে ষ্টৰি পাব য'ত ৰিফাৰ্বিছ ফোন কিনি 2 সপ্তাহৰ পিছতে বেটেৰী ফুলি আহি ডিছপ্লে ওলাই যোৱা নাইবা আপোনালোকৰ ডিছপ্লে আপোনালোকৰ গ্ৰীণ লাইন পৰা ডিছপ্লে ব্লেংক হৈ যোৱা ডিছপ্লে গ্ৰীণ হোৱা এনেকুৱা ধৰণৰ বহু কিছুমান ইছ্যু আপোনালোকে ভৱিষ্যতলৈ প্ৰব্লেম আপোনালোকে ফেচ কৰিব লগা হ'ব পাৰে যদি আপোনালোকে এই ৰিফাৰ্বিছ যিটো অপশ্যন থাকে সেই অপশ্যনটোলৈ যায় আপোনালোকৰ হয়তো অলপমান পইচা অলপমান বেছি যাক হয়তো আপোনালোক নতুন কিনক ছেকেণ্ড হেণ্ড কিনক ৰিউজ কিনক কিন্তু আপোনাৰ ৰিফাৰ্বিছ কেতিয়াও নিকিনিব চ' আপোনালোকৰ আজিলৈ এইখিনি আছিল যদি ভিডিঅ'টো অলপমান আপোনালোক ইনফৰ্মেটিভ লাগি আছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু ভাল চাই কমেণ্ট কৰি দিব আৰু আপোনালোক আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'ৰ মাজলৈ